নমস্কাৰ মই মাইনা মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৱে নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি আমাৰ সৰু আৰু খুৰীৰ বিয়া আৰু এফালে আমাৰ পোৱালীকেইটা অকণমানকৈ ৰেডি হৈছে আৰু তুমিতো কাপোৰ চাপোৰ খুলিয়ে একদম সাজি কাচি ওলাই মেলি ষ্টাৰ্ট ঘৰৰ মানুহ চব গ'ল ৰাতিপুৱাই। এতিয়া আমি আছোঁ বাকী যাবলৈ, মানে আজি মোৰ সৰু খুৰাৰ বিয়া মানে অলৰেডি বহুত দিনৰ আগতে বিয়া পাতিছে। আজি বিয়া ফাইনেল বিয়াখন পাতিব লাগিব যে, সেইকাৰণে আজি বিয়াখন পাতিব। গতিকে কাইলৈকে অহা যোৱা হৈয়ে আছে, কিন্তু এতিয়া ওলাই মেলি যামহে বিয়ালৈ। গতিকে আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে যদিহে ভাল পায়। আহি পাই গ'লোহি বিয়া ঘৰ। ওলোৱাই নাই, নামত বহি আছিলে যিহেতু। তাৰপিছত এতিয়া ৰশ্মিতাই অকণমান খুৰীক উলিয়াই কৰি দিব। নাম চাম ভগাৰ পাছত হ'লে কাৰণে যাওঁতে ভিতৰলৈ ফুৰি পাখোনকৈ দেখাই থাকিব আপোনালোকক। ৰশ্মিতা কিবা এটা কোৱা। বিয়া উপভোগ কৰক। বিয়া ঘৰত আছোঁ আৰু আপোনালোকে মাইনাৰ ভিডিঅ'ৰ দ্বাৰাই বিয়াখন কোনো ফুল এখন খোল খাই গৈছেগৈ, ইমান ঢিলাকে মাৰিলা। নমস্কাৰ খুৰী দেও নবৈ হয় এইফালে এগৰাকী হৈ গ'ল। আমাৰ ড্ৰেছ একেই আজি ইউনিফৰ্ম যেনিবা টাউনীয়া আহে আমি গাঁৱলীয়া মানুহ। দৰা ঘৰ আলহী কইনা ঘৰৰ ব্যস্ত। কইনা কাপোৰ চেঞ্জ কৰি আহিলে, এতিয়া কইনাক দেখাই আছে। এয়া দৰা কইনা মানুহ এজনী আমাৰ বা আকৌ লগ নাপা বহুত দিনৰ মূৰত বাৰ কাৰণে দেখাই দিছোঁ আৰু। ভাগিন হাই কৈ দিয়া, মাহী চেনেলত হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হেল্ল' কৈ দিয়া। কৈয়ে আছে হাঁহি এটা পাই দিয়া, ধুনীয়াকৈ হাঁহি এটা পাই দিয়া। সোনকালে আহি পালেহি, ধুনীয়াকৈ উঠিছো। চাই দিয়া নচুৱাই আছে। মই নাযাওঁ কেলৈ যাওঁ। দৰা আমাৰ ঘৰৰ পৰা আহিব দিয়া, আমাৰ ঘৰলৈ আহিছোঁ। লস্মিতা দৰা গা ধোৱা দেখুৱাম, তাৰপিছত কইনা আনিবলৈ যাম। আমি চাহ চৰকাৰক কম কিন্তু কথাটো। এয়া দৰা ঘৰ বাৰ্ডি, দৰাক গা ধুবলৈ গৈছে। কলে যায় আপুনি?
পানী তুলিবলৈ মানে আমাৰ ঘৰত দৰা আছে আমি যা কইনা ওলাই আছে কইনা গা ধুৱাই আছে তালৈ যাওঁ তাৰপিছত দৰা ইয়াত আনিব বাকীখিনি দেখা আছে পানী তুলি আহিছেহি ৰাইজ আহিব লাগে কইনা কইনাজনী ধক কান্দিছে কৰিব বিয়া শেষ হয় নাই আমি ঢোল ইমানে বজালে ফুটা হৈ গ'ল এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু বাকীখিনি শেষ হ'ল আৰু আজি ভিডিঅ'টো ইমানতে
একদম বিয়া শেষ হ'বলৈ বাকী আছে অকণমান, আমি গুচি আহিলোঁ শুওঁ আৰু বহুত ভাগৰ লাগিছে। আৰু আমাৰ খুৰা খুৰীটো আগতে বিয়া পাতিছে, গম পাইছে, আপোনালোকক কৈছোঁ জীয়াই থকা দিনকেইটা ভালে কুশলে থাকিবলৈ আপোনালোকে আশীৰ্বাদ কৰিব। আৰু মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে, ইমান বেছি মৰম দিয়াৰ কাৰণে বহুত বহুত। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই বাই।